কাটিং আৰু সিলাই সম্বন্ধীয় ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰোঁতে কাষৰ যিটো এটা বেল আইকন থাকিব সেইটো লগে লগে প্ৰেছ কৰি দিব। ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, মই মৌচুমী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। আজি মই আপোনালোকৰ কাৰণে এটা নতুন ৰিকুৱেষ্টেড ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক চিলাই মেচিনৰে যিটো বেজি থাকে সেই বেজিটোৰে এটা সমস্যাৰ ওপৰত মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক চিলাই মেচিনৰ বেজিটো আমাৰ চিলাই কৰোঁতে কেতিয়াবা ভাঙি যায় আৰু এই বেজিটো কিহৰ কাৰণেনো ভাঙে আৰু ভাঙাৰ কাৰণসমূহনো কি কি সেই বিষয়ে মই আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে যদি জানিব বিচাৰিছে চিলাই মেচিনৰ বেজিটো কিহৰ কাৰণে ভাঙি যায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালকৈ চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্টছ নিশ্চয় কৰি দিব। গতিকে ফ্ৰেণ্ডছ, এতিয়া দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এইটো চাওক ফ্ৰেণ্ডছ, এইটো হৈছে মোৰ চিলাই মেচিনৰ বেজিটো আৰু এই বেজিটো বৰ্তমান এতিয়া ভাঙা নাই, কিন্তু কেতিয়াবা আপোনালোকৰ এনেকুৱা সমস্যা হৈ যাব পাৰে, সেইকাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই যিটো আপোনালোকে দেখিছে চিলাই মেচিনৰ যিটো বেজিটো দেখিছে, এই বেজিটো মানে যেতিয়া আপোনালোকে চিলাই কৰিব তেতিয়া এইটো কেতিয়াবা ভাঙি যায়, মানে তলৰ যিটো আগটো থাকে জোঙাল অংশটো সেইটো ভাঙি যায়। আৰু এইটো কিহৰ কাৰণে হয় সেইটো মই ক'ম, আৰু এইটো প্ৰথম কাৰণ হয় সেইটো মই কৈ আছোঁ। যিটো আমাৰ চিলাই মেচিনৰ বেজিটো থাকে সেই বেজিটো আপোনালোকে চাবচোন, বেজিটোৰ এটা অংশ চেপেটা থাকে আৰু এটা অংশ অলপ গোল থাকে, সেইটো আপোনালোকে চাই ল'ব। ইয়াতে চাওক, মই আপোনালোকক বেজি দেখুৱাই আছোঁ। এইটো হৈছে চিলাই মেচিনৰ বেজিটো আৰু এই অংশটো চাওক আপোনালোকে, এটা অংশ চেপেটা থাকে আৰু এটা অংশ এইটো চাওক, এই অংশটো গোল হৈ আছে, মানে ৰাউণ্ড শ্বেপত আছে আৰু এইটো চেপেটা আছে। গতিকে যিটো আপোনালোকে দেখিছে এই বস্তুটো যিটো দেখিছে মানে চেপেটা অংশটো, এই চেপেটা অংশটো যদি আপোনালোকে ঠিকমতে নলগায়, যিটো যেনেকৈ লগাব লাগে বেজিটো সেইমতে যদি আপোনালোকে নলগায় তেতিয়াহ'লে এনেধৰণৰ সমস্যাবোৰ হয়, মানে যিটো বেজি ভাঙা সমস্যাটো সেইটো হয়। গতিকে এইটো কেনেকৈ লগাব লাগে সেইটো মই অলৰেডি মোৰ এটা ভিডিঅ' আছে, মই তাতে দি দিছিলোঁ। তথাপিও মই আপোনালোকক ভালকৈ একবাৰ কৈ দিব বিচাৰিছোঁ, কাৰণ যেতিয়া আমি বেজিবোৰ ভালকৈ নলগাওঁ চিলাই মেচিনত, তেতিয়া বেজিটো ভালকৈ নলগোৱাৰ ফলত আমাৰ যেতিয়া চিলাই কৰিবলৈ চিলাই কৰিবৰ সময়ত তেতিয়া বেজিটো ভাঙি যায় আৰু বহুত তেনেকুৱা সমস্যা হয়। সেইটোৰ কাৰণে আপোনালোকে বেজিটো সদায় ভালকৈ ফিটিং কৰিব জানিব লাগিব। আৰু একবাৰ কেতিয়াবা বেজিটো খোলাৰ পিছত আমাৰ ফিটিং কৰোঁতে কেতিয়াবা খেলি মেলি হয়, মানে ভুল হৈ যায়। গতিকে সেই বস্তুটো হ'ব নালাগে। এতিয়া চাওক, যিটো চেপেটা অংশ আছে, এই যিটো চেপেটা অংশটো দেখিছে আপোনালোকে, এই চেপেটা অংশটো যিটো মই যেনেকৈ ৰাখিছোঁ সেনেকুৱাকৈ থাকিব, ঠিক আছেনে? আৰু যিটো ৰাউণ্ড অংশটো থাকে সেইটোহে আপোনাৰ ফ্ৰণ্টৰ ফালে থাকিব। ঠিক সেইদৰে যদি আপোনালোকে ওলোটাকৈ লগায়, সেই ওলোটাকৈ লগালে এনেধৰণৰ বেজি ভঙা সমস্যা হয়। এতিয়া মই দ্বিতীয় কাৰণটো কৈ আছোঁ। দ্বিতীয় কাৰণটো হৈছে এই যিটো দেখিছে আপোনালোকে, যেতিয়া আমি চিলাই কৰোঁ, চিলাই কৰাৰ সময়ত এইফালেদিও আমি যিটো আমাৰ ৰাউণ্ড চাৰ্কলৰ নিচিনা দেখিছে আপোনালোকে, এইফালে আমি যেতিয়া চিলাই কৰোঁ সূতাটো আনি বেজিৰ লগত আমাৰ কানেক্ট কৰা থাকে। গতিকে এই বস্তুটো যদি বেছি টাইট হৈ যায় তেতিয়াও কিন্তু এনেধৰণৰ যিটো বেজি ভঙা সমস্যা সেই বেজি ভঙা সমস্যাটো হয়। গতিকে আপোনালোকে এই বস্তুটো যিমান পাৰে টাইট নকৰিব আৰু লুজো নকৰিব। লুজ কৰিলেও সূতাবোৰ চিলাওঁতে বেয়া হৈ যায়। গতিকে আপোনালোকে মিডিয়ামতে ৰাখিব, যাতে বেছি লুজ নহয় বা বেছি টাইট নহয়, সেইমতে আপোনালোকে ৰাখিব লাগিব, তেতিয়া এনেধৰণৰ বেজি ভঙা সমস্যা নহয়। এতিয়া চাওক, চিলাই মেচিনৰ যিটো বেজি ভঙা সমস্যা তাৰে 3 নম্বৰ সমস্যাটো হৈছে এই যিটো শ্বেল্টাৰটো দেখিছে আপোনালোকে, শ্বেটেলটো দেখিছে, এই শ্বেটেলটোৰ ভিতৰত যিটো মেচিনটো চলোৱাৰ সময়ত যিটো ৰাউণ্ড চাৰ্কেল এটা আছে, যিটো ঘূৰি থাকে, সেইটোত যদি বেজিটো যদি লাগি যায়, এইটো চাওক, মই আপোনালোকক চলাই দেখিছোঁ যাতে আপোনালোকে বুজি পায়। এইটো চাওক, বেজিটো তলৰ ফালে গৈ আছে। যদি কিবা কাৰণত বেজিটো ভালকৈ আপোনালোকে ওপৰত ফিটিং কৰা নাই আৰু শ্বেল্টাৰটোৰ যিটো ৰাউণ্ড চাৰ্কেলটো থাকে য'ত আমি ববিন সোমাওঁ, ববিন কেছটো, তাতে যদি লাগি যায়, তাতে লাগি যোৱাৰ ফলতো কিন্তু যিটো বেজিৰ আগটো থাকে সেই বেজিৰ আগটো ভাঙি যায়, যাৰ ফলত আমি চিলাইটো কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে সদায় এই বস্তুটো মন কৰিব, যিটো বেজি সোমোৱা নিয়মটো সেইটো ভালকৈ জানিব লাগিব, কাৰণ আপোনালোকে যদি বেজিটো লগাওঁতে খেলি মেলি কৰে তেতিয়া এনেধৰণৰ সমস্যা হয়। আৰু অলপ আগতে মই কৈছিলোঁ, প্ৰথম কাৰণটোতে মই কৈছিলোঁ, বেজি যদি আপোনালোকে ভালকৈ নলগায় তেতিয়া এনেধৰণৰ সমস্যা হয়। আৰু এইটো বুলি নহয়, আপোনালোকে যদি ভালকৈ বেজিটো নলগায় তেতিয়া আমাৰ যিটো
মানে ফুটটো আছে যিটো দেখিছে আপোনালোকে তাতেও লাগি কেনে কেতিয়াবা বেজিটো ভাঙি যায় আৰু গতিকে এনে ধৰণৰ সমস্যাবোৰ আপোনালোকে নহবৰ কাৰণে ভালকৈ বেজিটো ফিটিং কৰি চাব যদি ভালকৈ লাগা নাই তেনেহলে আপোনালোকে ওপৰত অলপ উঠাই ল'ব উঠাই লৈহে তাৰ পিছত আপোনালোকে এটো মানে ফিটিং কৰিব বেজিটো নহলে কিন্তু এনে ধৰণৰ বেজি ভাঙা সমস্যা হৈ থাকিব যিমানে আপোনালোকে নতুন বেজি নলগাও কিয় আপোনালোকৰ বেজিবোৰ ভাঙিয়ে থাকিব গতিকে আপোনালোকে ভালকৈ এনে ধৰণে ফিটিংটো কৰিব যাতে একো সমস্যা নহয় তাৰ পিছত মই এতিয়া আপোনালোকক আৰু এটা সমস্যাৰ বিষয়ে ক'ব বিচাৰিছো যদি আপোনালোকৰ যেটো ভিতৰ সেটেল থাকে সেই সেটেল যদি ধুলা মাকতিৰে মানে ভৰি থাকে এটো চাও এটো ধুলা মাকতি বহুত আছে গতিকে এই যেটা ধুলা মাকতিবোৰ আপোনালোকে সাফা নকৰে তেতিয়াও কিন্তু মেচিনটো ভালকৈ নচলা হয় আৰু মেচিনটো নচলাৰ ফলত বেজিটো যদি আমি বেছি প্ৰেসাৰ দিও তেতিয়া কিন্তু বেজিটো ভঙাৰ চান্স খুবেই থাকে গতিকে আপোনালোকে যিমান পাৰে এনে ধৰণৰ ব্ৰাশ লব যেটো টুথব্ৰাশ বুলি কয় এই টুথব্ৰাশে দিও আপোনালোকে সাফচিকুন কৰিব পাৰে ভিতৰৰ যেটো ধুলা আছে এটো চাওক মই সাফা কৰি দেখুৱাইছো আপোনালোকক এনে ধৰণে আপোনালোকে যদি কাপোৰে দি অসুবিধা পায় তেনেহলে আপোনালোকে ব্ৰাশে দিও সাফা কৰিব পাৰে ঠিক আছে এতিয়া আৰু এটা কাৰণ মই কৈ আছো যদি ইয়াতে যেটো আপোনালোকে দেখিছে বিন্ধাবোৰ এই বিন্ধাবোৰত যদি আপোনালোকে অয়েল ব্যৱহাৰ নকৰে মানে যদি তেল নিদিয়ে তেতিয়া এনে ধৰণৰ বেজি ভাঙা সমস্যা হয় কাৰণ মেচিনটো ভালকৈ নচলা হৈ যায় আৰু মেচিনটো বহুত টাইট হৈ যায় ধুলি মাকতি যেতিয়া লাগি থাকে তেতিয়া মেচিনটো আৰু বেয়া হোৱাৰ চান্স থাকে সেই কাৰণে আপোনালোকে যিমান পাৰে এই যেটো বিন্ধাবোৰ দেখিছে আপোনালোকে এই বিন্ধাবোৰত আপোনালোকে সপ্তাহত এবাৰকে হলো তেল দিয়াৰ ব্যৱস্থা কৰক যাতে আপোনালোকৰ এনে ধৰণৰ সমস্যা নহয় মেচিনত তেল দিলে আপোনালোকৰ বেজি মানে ভাঙাৰ পৰা যে আপোনালোকে মানে এই সমস্যাটো নহব হিটো নহয় বেজিটোটো নাভাঙিবই কিন্তু আপোনালোকৰ যিবিলাক সমস্যা থাকে ভিতৰীয়া সমস্যাবোৰ মেচিনৰ হেবোৰো নহব গতিকে আপোনালোকে যিমান পাৰে মেচিনৰ যত্ন কৰক আৰু মেচিনৰ যত্ন যদি আপোনালোকে কৰে তেনেহলে আপোনালোকে বহুত সময়লৈকে বহুত দীঘলীয়া সময়লৈকে আপোনালোকে মেচিনত কাপোৰ চিলাব পাৰে বহুত সময় ধৰি তেতিয়া কোনো ধৰণৰ সমস্যা নহয় গতিকে আপোনালোকে যিমান পাৰে মেচিনটো যত্ন কৰি ৰাখক সাফচিকুন কৰি ৰাখক আৰু তেল আপোনালোকে ব্যৱহাৰ কৰি থাকিব সপ্তাহত এবাৰকে হলো তেলটো দি থাকিব যাতে মেচিনটো ভালে থাকে আৰু আপোনালোকৰ যেটো সিলাই কাম হেতু যাতে ৰৈ না যায় মেচিনৰ যিকোনো ধৰণৰ সমস্যাৰ কাৰণে গতিকে হেতু আপোনালোকে গুৰুত্ব দিব গতিকে আজি ভিডিওটো মোৰ দেখুৱাবলগীয়া এইখিনি আছিল এই ভিডিওটোৰ কাৰণে মোটা ৰিকুৱেষ্ট আহিছিল গতিকে এই ৰিকুৱেষ্টৰ কাৰণে মই ভিডিওটো বনাই দেখুৱাইছো যাতে আপোনালোকৰ যেটো সমস্যা থাকে হেতু সমাধান হ'ব বুলি আশা কৰি মই ভিডিওটো বনালো আৰু যি সকলৰ এনেকুৱা সমস্যা হোৱা নাই আপোনালোকৰ ভৱিষ্যতটো হ'ব পাৰে গতিকে জানি থোৱাটো খুবেই দৰকাৰ আৰু যি সকলে গম পায় তেওঁলোকেটো জানিবই এই সমস্যাটো কিহৰ কাৰণে হয় গতিকে আপোনালোকৰ এই ভিডিওটো চাই কেনেকুৱা পালে মোক জনাব যদি ভাল লাগিছে লাইক আৰু কমেন্ট নিশ্চয় কৰি দিব পুনৰ এনে ধৰণৰ ভিডিও লৈ আপোনালোকৰ মাজত মই আহিম আজি ভিডিওটো মই ইয়াতে সামৰিলো ধন্যবাদ